নমস্কাৰ আজি মোৰ সৈতে আছে মেহবুব মুক্তাৰ ডাঙৰীয়া আমি আদৰণি জনাইছোঁ হয় নমস্কাৰ আৰু নিৰ্বাচনৰ কাম কাজ চলি আছে হয় কিমান দূৰ আগবাঢ়িছে হয় আমি 2021 চনৰ পৰাই আমি 2026ৰ বাবে প্ৰস্তুতি চলাই আছোঁ 2021 চনত এই ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ ঢিং সমষ্টিত আৰু সেই সময়ত কংগ্ৰেছ আৰু AUDFৰ মিত্ৰজোঁট আছিলে আৰু সেই সময়তে মই এটা সন্মানজনক ভোট লাভ কৰিছিলোঁ আৰু পৰাজয় হৈছোঁ দ্বিতীয় স্থান দখল কৰিছিলোঁ আৰু তেতিয়াৰ পৰাই 2021 চনৰ পৰাই নিৰ্বাচনত পৰাজয় হোৱাৰ দিনৰে পৰাই আমি ঢিং সমষ্টিত সাংগঠনিক কাম কাজ অব্যাহত ৰাখিছোঁ এই ঢিং সমষ্টিটো হয় সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এতিয়া কেনেকুৱা জনগাঁথনি হয় এতিয়া আমাৰ পূৰ্বৰ ঢিং সমষ্টিৰ 15টা গাঁও পঞ্চায়ত আছে আৰু বটদ্ৰৱা সমষ্টিৰ পৰা 10টা পঞ্চায়ত আমাৰ লগত সংলগ্ন হৈছে বটদ্ৰৱা সমষ্টি মুঠ 25টা গাঁও পঞ্চায়ত আৰু এটা পৌৰসভা কোনটো সম্প্ৰদায়ৰ ভোটাৰ বেছি হয় আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ ভোটাৰ বেছি কিমান আছে 93%। তেনেকুৱা এটা সমষ্টি কিন্তু সেই সমষ্টিটোক লৈ এতিয়া অসম তোলপাৰ লাগি আছে হয় আৰু আচলতে মেহবুব মুক্তাৰক লৈয়ে তোলপাৰ লাগি আছে এইবাবেই ক'ব লাগিব যে সেই ঢিং সমষ্টিটোৰ যিটো জনগাঁথনি আপোনাৰ এটা সাংগঠনিক ভেটি কিমান শক্তিশালী আপুনি 5 বছৰ তাত কাম কৰিছে নিৰ্বাচনৰ আগতো কৰিছে আৰু নিৰ্বাচনৰ পিছৰ 5 বছৰ আপুনি একেৰাহে কাম কৰিয়ে আছে সেই এটা শব্দ আপুনি শুনিছে পেৰাচুট লেণ্ডিং সেই 5 বছৰ আপুনি কাম কৰাৰ পিছত সেই সমষ্টিটোত যেতিয়া কংগ্ৰেছে এই কেইদিনমানৰ আগৰ পৰা পেৰাচুট লেণ্ডিং কৰাৰ দৰে কেইগৰাকীমান প্ৰাৰ্থী কংগ্ৰেছৰ আহে আৰু তাৰপিছত সমষ্টিটো তেওঁলোকে এই বিৰোধী ঐক্যত থাকিব নিবিচাৰে সেই সমষ্টিটোৰ বাবে তেনেকুৱা এটা প্ৰেক্ষাপটত আচলতে কি ভাৱ হয় মানে ধৰক আমি ৰাইজৰ সুখে দুখে সদায় আমি ৰাইজৰ কাষত আছোঁ যোৱা 2021 চনৰ পৰা একে ৰাইজৰ প্ৰতিটো সমস্যাৰ লগত আমি জড়িত হৈ আছোঁ সুখতো আছোঁ দুখতো আছোঁ কিন্তু যে নিৰ্বাচন আহিলে আমাৰ ঢিং সমষ্টিত প্ৰাৰ্থীৰ অভাৱ নাথাকে তিনিমহীয়া ছিজনেল প্ৰাৰ্থী আৰু এইসকল তিনিমহীয়া প্ৰাৰ্থী 3 মাহৰ বাবে আহি পেলাই আপোনাৰ এইবাৰ ভোটকৰো সৰ্বাধিক ক'বলৈ গ'লে আমাৰ ঢিং সমষ্টিতে প্ৰাৰ্থিত্ব দাবীদাৰ সৰ্বাধিক অসমৰ ভিতৰত তেনে ক্ষেত্ৰত মই ভাবোঁ যে এইসকল প্ৰাৰ্থীক ৰাইজে কেতিয়াও ওচৰত নাপায় ৰাইজে কোনোদিন ফোন কৰিলেও ৰিচিভ নকৰে এইসকল প্ৰাৰ্থীয়ে কিন্তু আমাৰ ক্ষেত্ৰত ক'ব বিচাৰোঁ যে মই যিহেতু সমষ্টিৰ এজন স্থায়ী বাসিন্দা আৰু ৰাতি 2টা বজাত আহি কোনোবাই মোক জগালেও মই উঠি যাওঁ ৰাইজৰ সমস্যা হ'লে মই উঠি যাওঁ ৰাতিপুৱা 6টা বজাত আহিলেও মোক ৰাইজে লগ পায় সদায় সমষ্টিৰ ৰাইজৰ কাষত থাকোঁ মই বাকী প্ৰাৰ্থীসকলৰ কথা আপোনালোকে খবৰ ল'ব পাৰে বাকী প্ৰাৰ্থীসকল কেৱল মানে ভোটৰ স্বাৰ্থতে আহে যে কেৱল বিধায়ক হৈ জয়ী হ'ব লাগে নিৰ্বাচনৰ বৈতৰণিটো পাৰ হ'ব লাগে এই উদ্দেশ্য লৈ পেলাই আহে সমষ্টিটোৰ কথা ওলাইছে যেতিয়া আৰু এটা কথা সুধি লওঁ তাৰপিছত আমি বাকী প্ৰসংগবোৰলৈ যাম শিৱামণি বৰা তেখেত ঢিঙত খেলিব বিচাৰিছে হয় শিৱামণি বৰা আমাৰ সন্মানীয় বিধায়িকা বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আছিলে আৰু বটদ্ৰৱাৰ মেজৰ পাৰ্টটো আপোনাৰ গুচি গ'ল নগাঁও সদৰলৈ নগাঁও সদৰ যিটো নগাঁও বটদ্ৰৱা সমষ্টি তাত গুচি গ'ল কেৱল মাত্ৰ 10টা গাঁও পঞ্চায়তহে আমাৰ ঢিং সমষ্টিত সংলগ্ন হৈছে কিন্তু সংখ্যালঘু ভোটাৰ থকা কিন্তু দেখি একমাত্ৰ সংখ্যালঘু ভোটৰ আহাতে যে সংখ্যালঘু ভোটৰ আহাতে নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ বাবে তেওঁ নিজৰ সমষ্টি এৰি পেলাই আমাৰ ঢিং সমষ্টিত পদাৰ্পণ কৰিছে ৰাজনীতিলৈ কেতিয়া আহিবৰ মন গ'ল ৰাজনীতিত অৱশ্যে কোনো পূৰ্ব পৰিকল্পিত নাছিলে মোৰ মই আকস্মিকভাৱে 2021 চনত ৰাজনীতিলৈ আহিলোঁ মই আচলতে সংবাদ সেৱাৰ জৰিয়তে ৰাইজৰ সেৱা আগবঢ়াই আছিলোঁ দীৰ্ঘদিনৰ পৰা 2003 চনৰ পৰা মই সংবাদ সেৱাৰ লগত জড়িত আছিলোঁ আৰু আকস্মিকভাৱে 2021 চনত মোৰ এজন বন্ধুৰ সৈতে মই সন্মানীয় আমাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াক সাক্ষাৎ কৰিবলৈ GMC লৈ গৈছিলোঁ আৰু কোনো ৰাজনীতিক উদ্দেশ্য লৈ যোৱা নাছিলোঁ কেৱল এটা সৌজন্যতাৰ সাক্ষাতৰ বাবে গৈছিলোঁ যে তেখেত যিহেতু কাৰাবন্দী হৈ আছিলে তেখেতৰ খবৰ ল'বলৈ গৈছিলোঁ মোৰ বন্ধু এজনৰ সৈতে এই তাত সোমাই 10 মিনিট 15 মিনিট সময় কথা পাতোঁতে সেই 2021 চনত তেখেতে মোক প্ৰাৰ্থী হিচাপে মোক প্ৰস্তাৱ আগবঢ়াইছিলে যে মই ঢিং সমষ্টিত প্ৰাৰ্থী হ'ব লাগে কাম কৰিব লাগে ৰাইজৰ দলৰ হৈ কাম কৰিব লাগে এনেকুৱা এটা প্ৰস্তাৱ দিছিলে আৰু সেই অলপ সময়ৰ ভিতৰতে মানে আকস্মিকভাৱে সিদ্ধান্ত লোৱা হ'ল
মই আহি পেলাই আমাৰ সমষ্টিৰ সন্মানীয় জ্যেষ্ঠ নাগৰিকসকলৰ লগত পিছদিনাখন বহি এখন সভা কৰি নাগৰিকসকলৰ মতামত লৈছোঁ। সকলো নাগৰিকেই জ্যেষ্ঠ নাগৰিকে মোক সন্মতি প্ৰদান কৰিছে। তাৰপিছত মই 2021 চনত মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। মাত্ৰ 15 দিনৰ মানে এটা মানে নিৰ্বাচন ৰাজনীতিলৈ হঠাৎ অহা হ'ল। হঠাৎ সংবাদ সেৱাৰ সৈতে জড়িত আছিল। জড়িত আছিল। গতিকে সমাজৰ প্ৰতি কি কৰিব লাগে সেয়া আপোনাৰ দায়বদ্ধতাখিনি আছে। মোৰ আছে। মই আমাৰ অঞ্চলৰ যিমান সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান আছে প্ৰতিটো সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত মই ছাত্ৰ অৱস্থাৰ পৰাই মই জড়িত। সাংবাদিকতা কেতিয়া আৰম্ভ হৈছিল? সাংবাদিকতা মই 2003 চনৰ পৰা আৰম্ভ কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত আপোনাৰ আমাৰ সমাজত যিমান অনুষ্ঠান আছে কোনো অনুষ্ঠানত প্ৰতিটো অনুষ্ঠানতে মই ওতঃপ্ৰোতভাৱে মই জড়িত। ধৰ্মীয় অনুষ্ঠানে কওক, সামাজিক অনুষ্ঠানে কওক। মই মইৰাবাৰী প্ৰেছ ক্লাবৰো সভাপতি আছিলোঁ। মইৰাবাৰী পাব্লিক লাইব্ৰেৰীৰ লগত মই জড়িত। পাব্লিক লাইব্ৰেৰীৰ মই কোষাধ্যক্ষ। মইৰাবাৰী টাউন কবৰস্থানৰ মই সভাপতি দীৰ্ঘদিনৰ পৰা। মইৰাবাৰী চাহী ঈদগাহ ময়দান য'ত আপোনাৰ 10,000 পৰা 15,000 মানুহে ঈদৰ নামাজ পঢ়ে তাতো আপোনাৰ মই ৱৰ্কিং প্ৰেচিডেণ্ট তাতে। আৰু মইৰাবাৰী দাৰুল উলুম মাদ্ৰাছা তাতো মই কমিটিত আছোঁ। মইৰাবাৰী গাৰেহাৰা জামে মছজিদ তাতো মই সদস্য হিচাপে আছোঁ। যিমান অনুষ্ঠান প্ৰতিষ্ঠান আছে সাহিত্য সভাৰ লগত জড়িত। মইৰাবাৰী শাখা সাহিত্য সভাৰ কোষাধ্যক্ষ মই। মইৰাবাৰী প্ৰেছ ক্লাবৰ সভাপতি আছিল। এনেধৰণে যিমান সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান আছে প্ৰতিটো অনুষ্ঠানৰ লগত মই ওতঃপ্ৰোতভাৱে মই জড়িত। আৰু ৰাইজৰ সুখে দুখে যিকোনো সমস্যা হ'লে মই কাষত গৈ থিয় দিম। ৰাজনীতিত যিহেতু 21তো আছিল, এইবাৰো আছে। হয়। এইবাৰ খুব সবলভাৱে আপুনি যুঁজ দিবলৈ আগবাঢ়ি হয়। গৈছে। আৰু এগৰাকী অসমৰ প্ৰেক্ষাপটত, অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপটত এই মুহূৰ্তত ধিং সমষ্টিটোৰ আপোনাৰ নাম আটাইতকৈ বেছি চৰ্চিত। মই সেইবাবে আপোনাক অভিনন্দনো জ্ঞাপন কৰিছোঁ ধন্যবাদ। যে আপুনি নিজক সেইখিনি পৰ্যায়লৈ নিব পাৰিছে। সেই ৰাইজে কি কয়? আপুনি বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে। ৰাইজে আপোনাক ক'ব বিচাৰিছে কি? নাই, ৰাইজে মোক আদৰি লৈছে। আৰু ৰাইজে জানে যে যোৱা 5টা বছৰ ৰাইজৰ লগত ওতঃপ্ৰোতভাৱে মই জড়িত হৈ আছোঁ ৰাজনৈতিকভাৱে। ৰাজনৈতিকভাৱে যিহেতু ওতঃপ্ৰোত জড়িত গতিকে ৰাইজে মোক ভালদৰে বুজি পায়। আৰু সকলো ৰাইজে মোক নিজৰ পৰিয়ালৰ সদস্য বুলি জ্ঞান কৰে। আৰু সকলোৱে জানে যে যিকোনো বিপদ হ'লে মোৰ ওচৰত আহিলে কোনেও নিৰাশ হৈ ঘূৰি যাবলগীয়া নহয়। এই কথাটো ধিং সমষ্টিবাসী ৰাইজে সকলোৱে জানে। অখিল গগৈ এগৰাকী সংগ্ৰামী নেতা। আৰু আপোনাৰ দৃষ্টিত অখিল গগৈ কেনেকুৱা ধৰণৰ এগৰাকী নেতা? নাই, তেওঁ মোৰ আদৰ্শ। অখিল গগৈ ডাঙৰীয়া এজন সংগ্ৰামী নেতা। মই ভাবোঁ যে মোৰ দৃষ্টিত তেওঁ অসমৰ এটা সম্পদ। কাৰণ ইমান ত্যাগ স্বীকাৰ কৰাৰ পিছতো মানুহজন আজিলৈকে মানসিকভাৱে ভাগি পৰা নাই। এটা দলক নেতৃত্ব দি আছে। বিভিন্ন সময়ত কংগ্ৰেছৰ চৰকাৰৰ দিনতে হওক বা বিজেপি চৰকাৰৰ দিনতে হওক তেখেতক প্ৰায় 36 বাৰ জেলত প্ৰেৰণ কৰিছে। মই জনাত যদি ভুল নহয় 165টা গোচৰ তেওঁৰ ওপৰত চৰকাৰে মিছা গোচৰ জাপি দিছে। তাৰপিছতো তেখেতে ইমান মানসিক চাপ সহ্য কৰাৰ পিছতো তেখেতে অসমক নেতৃত্ব দি আছে, এটা দলক নেতৃত্ব দি আছে। মই ভাবোঁ তেওঁ মোৰ আদৰ্শ। আৰু মই তেওঁৰ আদৰ্শত অনুপ্ৰাণিত হৈয়ে মই ৰাজনীতিত আহিছোঁ। অখিল গগৈৰ প্ৰেক্ষাপটটো আপুনি ক'লে। আমি এইটো সুধিব বিচাৰিছোঁ আপোনাক, 2021 চন 2026 চন, এই 2021 চনত বিজেপিয়ে চৰকাৰ কৰিলে। 2026 চনতো চৰকাৰ কৰিম বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কৈ আছে। বিজেপি নেতাসকলে বাৰম্বাৰ কৈ আছে। এতিয়া বিষয়টো এইটোৱে যে এই বিৰোধী যদি ঐক্য হৈ নাথাকে তেনেহ'লে সুযোগ পাব। গতিকে কি আহ্বান জনাব? বিৰোধী ঐক্যটো আমি মানে আন্তৰিকতাৰে আমি আগ্ৰহেৰে আমি বাট চাই আছিলোঁ। আৰু বহুত ত্যাগ স্বীকাৰ কৰি অখিল দাই আগবাঢ়ি আছে। যদি মই ক'বলৈ যাওঁ যে অখিল দাই যিমানখিনি ত্যাগ স্বীকাৰ কৰিছে বিৰোধী ঐক্যৰ বাবে, এইটো মানে ভিতৰুৱা কথাখিনি যিহেতু অখিল দাই প্ৰতিটো মুহূৰ্তৰ কথা ৰাইজক অৱগত কৰাই আহিছে। কিন্তু অৱশেষত যিটো দেখা গৈছে সম্ভৱপৰ হৈ নুঠিলে। তেনে ক্ষেত্ৰত মই ভাবোঁ যে অখিল গগৈ ডাঙৰীয়া এতিয়া যদি আমি যোৱা 5 বছৰৰ কথা ক'বলৈ যাওঁ যে যোৱা 5টা বছৰ অন্যান্য দলৰ বিধায়ক নিশ্চয় আছিলে বিধানসভাত। কিন্তু আমাৰ মাত্ৰ এজন বিধায়ক। কিন্তু বিৰোধীৰ ভূমিকাটো কেৱল আমাৰ বিধায়কেহে পালন কৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে। সেইটো হয়। বাকী কংগ্ৰেছৰ বিধায়কো আছিলে। কংগ্ৰেছৰ বিধায়কো বিজেপিয়ে কিনি লৈ গৈছে। ARDFৰ বিধায়কো কিনি লৈ গৈছে। আমাৰ মাত্ৰ এজন বিধায়ক
আমাৰ এজন বিধায়ককতো কিনিব নোৱাৰিলে। হুম, হুম, এই কথাবিলাক অসমবাসীয়ে লক্ষ্য কৰিছে হুম, যে আৰু বিৰোধী হিচাপে যিখিনি বিৰোধী কণ্ঠ হিচাপে বিধানসভাত যিখিনি আমাৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়াই মাত মাতিছে, গোটেইকেইজনে মিলি ইমানখিনি কৰিব পাৰে নাই। যিসকল ধৰ্মীয় সংখ্যালঘু লোকৰ স্বাৰ্থত, যিসকল ধৰ্মীয় সংখ্যালঘু লোকৰ সুৰক্ষাৰ বাবে, যিসকল ধৰ্মীয় সংখ্যালঘু ৰাইজৰ উন্নয়নৰ বাবে আপুনি আগবাঢ়ি গৈছে, হয় সেই ধৰ্মীয় সংখ্যালঘু লোকসকলক বৰ্তমানৰ চৰকাৰখনে কেনেদৰে চায় মই আপোনাক ক'ব নালাগে। হয় আপুনি দেখিছে, হয় দেখি শুনি আপোনাৰ মনলৈ কি ভাৱ আহিছে? মানে সংখ্যালঘু মানুহখিনিতো আৰম্ভণিৰে পৰাই প্ৰতাৰিত হৈ আহিছোঁ। ধৰক এইটো অকল কেৱল এই চৰকাৰ বুলি নহয়, হুম, আৰম্ভণিৰে পৰা যদি আপুনি চায় আমাৰ সংখ্যালঘু সমাজৰ সংখ্যালঘুৰ যিমান মানে মৌলিক সমস্যা আছিল চব সমস্যা হৈয়ে ৰৈ আছে। হুম, আজি আমাৰ ধৰক গৰাখহনীয়া সমস্যা, আমাৰ ডি ভোটাৰৰ সমস্যা, আমাৰ NRCৰ সমস্যা, এই যে আপোনাৰ যিমান সমস্যা, মাটিৰ পট্টা ভূমিহীন মানুহৰ, আজি যদি মই ক'বলৈ যাওঁ ধৰক আমাৰ এই অঞ্চলটো, আমাৰ ধিং সমষ্টি বিশেষকৈ, আমাৰ ধিং সমষ্টিত 20ৰো অধিক গাঁও আপোনাৰ ব্ৰহ্মপুত্ৰৰ বুকুত যা গৈছে। হুম, কিন্তু এই মানুহখিনি এটা সময়ত জমিদাৰ আছিল, 100-150 বিঘা মাটিৰ মালিক আছিল, হুম, কিন্তু আজি তেওঁলোক পথৰ ভিখাৰী। হুম, আজি তেওঁলোক মথাউৰিৰ ওপৰত গৈ বাস লৈছে, হুম, তাৰ পৰাও চৰকাৰে উচ্ছেদ কৰিছে। কিন্তু এই মানুহখিনিক আজিলৈকে কোনো চৰকাৰে, কংগ্ৰেছেই হওক বিজেপিয়ে হওক, কোনো চৰকাৰে এই মানুহখিনিক এক লোচা মাটিও আবণ্টন দিয়া নাই। কিন্তু এই মানুহখিনি এটা সময়ত চবৰ হাততে পট্টা আছে। এটা এনেকুৱা এটা দিন আছিলে যে 150 বিঘা মাটিৰো মালিক আছিল, পট্টা এতিয়াও হাতত আছে, কিন্তু আজি তেওঁ পথৰ ভিখাৰী। আজি তেওঁ পেটৰ তাৰণাত কাম কৰিবলৈ শ্ৰমজীৱী হিচাপে বিভিন্ন জেগাত গৈ আছে শ্ৰম কৰিবলৈ, নিজৰ পৰিয়াল পোহপাল দিবলৈ, কিন্তু নিজৰ ভেটিটোও নাই, মথাউৰিৰ ওপৰত আছে, এনেধৰণে জীৱন যাপন কৰি আছে। আৰু যিহেতু জানে যে আমাৰ এই অঞ্চলটো এটা কৃষি প্ৰধান অঞ্চল, আৰু গোটেই অৰ্থনীতিটো মই ভাবোঁ যে আমাৰ এই অঞ্চলৰ কৃষিয়ে টনকিয়াল কৰি ৰাখিছে। কৃষিৰ ওপৰতে আমাৰ বেছি গুৰুত্ব দিয়া হয়। আজি এই যিবিলাক চৰৰ মাটি, এই চৰৰ মাটিত আপোনাৰ কৃষি কৰি মানে উৎপাদন কৰি গোটেই উত্তৰ পূৰ্বাঞ্চলত আপোনাৰ কৃষি ৰপ্তানি কৰি আছে, তেনে ক্ষেত্ৰত সেই চৰতো গৈ পেলাই উচ্ছেদ কৰিছে এই চৰকাৰে। এই ধিং সমষ্টিটো ক'ৰ পৰা ক'লৈ আছে এতিয়া? ধিং সমষ্টিটো আপোনাৰ আমাৰ লাষ্ট হ'ল তাঁতিকটা গাঁও পঞ্চায়ত, ইয়াৰ পৰা মুঠ 25টা পঞ্চায়ত আছে আমাৰ, আৰু এটা পৌৰসভা এলেকা আছে, আৰু চৰ এলেকাও আছে, আমাৰ চৰ এলেকাও আছে। আৰু আপোনাৰ বটদ্ৰৱাৰ পৰাতো মই ক'লোৱেই যে 10টা পঞ্চায়ত আহিছে। আমাৰ পূৰ্বৰ ধিং সমষ্টি 15টা পঞ্চায়ত, এই 25টা পঞ্চায়তে নৱগঠিত ধিং। ARDF প্ৰত্যাহ্বান জনাব পাৰিব বুলি ভাবেনে? হয়, ARDFৰ কথাটো হ'ল আজি 20 বছৰ ধৰি ARDFে ইয়াত ধৰ্মৰ মেৰুকৰণৰ ৰাজনীতি কৰি তেওঁলোক জয়ী হৈ আহিছে, 20টা বছৰ। আজি আমাৰ মানুহে উপলব্ধি কৰিছে যে এই 20টা বছৰে আমাৰ যি অভাৱ অনুভৱ কৰিছোঁ, কোনো উন্নয়ন নাই। শিক্ষাৰ ক্ষেত্ৰতে কওক, স্বাস্থ্যৰ ক্ষেত্ৰতে কওক, যাতায়াতৰ ক্ষেত্ৰতে কওক, কৃষিৰ ক্ষেত্ৰতে কওক, কোনো ক্ষেত্ৰতে কোনো উন্নয়ন নাই। আৰু ARDF দলটো আপুনি লক্ষ্য কৰি চাব যে কেৱল আৰু কেৱল ধৰ্মৰ ৰাজনীতি কৰে। তেওঁলোকৰ মুখত কোনো দিন উন্নয়নৰ এটা শব্দ নুশুনে। আৰু আমাৰ ৰাইজৰ দলৰ আমাৰ উদ্দেশ্য হ'ল, আমাৰ প্ৰথম কথা উন্নয়ন, আমাৰ শেষ কথা উন্নয়ন। আমি উন্নয়নৰ ৰাজনীতিক আমি বিশ্বাস কৰোঁ, আৰু এই বাৰ্তা লৈয়ে আমি ৰাইজৰ ওচৰত গৈছোঁ। যোৱাকালিৰ পৰা আমি এটা জনজাগৰণ যাত্ৰা আৰম্ভ কৰিছোঁ গোটেই ধিং সমষ্টিত। এই জনজাগৰণ যাত্ৰাৰ উদ্দেশ্য এটাই, ৰাইজক সজাগ কৰা, ধৰ্মীয় ৰাজনীতি মেৰুকৰণৰ পৰা ধিং সমষ্টিক উদ্ধাৰ কৰা। মই দেখিছোঁ এই উদ্দেশ্য লৈ আমি ৰাইজৰ মাজলৈ গৈছোঁ, আৰু ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিছোঁ। আৰু মই ভাবোঁ যে এইবাৰ ৰাইজে এই ধৰ্মীয় ৰাজনীতিৰ মেৰুকৰণক ৰাইজে এইবাৰ বিদায় দিব। ৰাইজে এইবাৰ উন্নয়নৰ লগত আছে। আৰু যদি মই ক'বলৈ যাওঁ, এজন জনপ্ৰতিনিধি আমাৰ ধিং সমষ্টিত 3বাৰ জয়ী হৈছে। তেওঁতো এইবাৰ ইয়াত এইবাৰ তেখেত ৰূপহী সমষ্টিলৈ গুচি গ'ল, 3বাৰ জয়ী হৈছে। আৰু এই 3বাৰ জয়ী হোৱাৰ পিছতো আজিৰ তাৰিখত তেওঁ 200 মানুহে এখন সামাজিক অনুষ্ঠান কৰিবলৈ, এটা সভা কৰিবলৈ এটা সভাগৃহ বনাব পৰা নাই। 15 বছৰে এটা সভাগৃহ নিৰ্মাণ কৰিব পৰা নাই। তেওঁ ইমানেই উন্নয়ন কৰিছে যে এটা সভাগৃহও তেওঁ নিৰ্মাণ কৰিব পৰা নাই। সেইটোৱে, তেখেত খুব বেছি বিতৰ্কিত, আৰু তেখেতে সমষ্টিৰ উন্নয়নৰ প্ৰতি যে পিঠি দিলে সেয়া কথা সংবাদ মাধ্যমৰ জৰিয়তে আমি দেখিছোঁ। গতিকে ধিঙৰ ৰাইজে
ধিঙৰ ৰাইজৰ সৌভাগ্য হ'ব যদি মেহবুব মুখতাৰক জয়ী কৰায় আৰু সেইখিনি মৰম দিব বুলি আপুনিও বিশ্বাসী। মই মানে ঢিকবাহী ৰাইজক এটাই কৈ আছোঁ, এটাই আহ্বানে ৰাখি আছোঁ যে এবাৰ মাত্ৰ, এবাৰৰ বাবে মাত্ৰ ৰাইজৰ দলক এবাৰ বিশ্বাসত লওক ঢিং সমষ্টিবাসীয়ে। কেতিয়াও মোক নিৰাশ নহয়। মোক এবাৰৰ বাবে বিশ্বাস কৰক, মই ৰাইজৰ বিশ্বাস কেতিয়াও ভংগ নকৰোঁ। আৰু 20 বছৰৰ যি অভাৱ ৰাইজৰ মনত অনুভৱ হৈছে, যে আমি বহুত অভাৱ অনুভৱ কৰিছোঁ, মই ভাবোঁ যে এবাৰ এটা সুযোগ যদি ৰাইজে দিয়ে, 20 বছৰৰ অভাৱ মই এবাৰত পূৰণ কৰিব পাৰিম। মই ইমানখিনি মই দৃঢ় বিশ্বাস। ধৰ্মীয় সংখ্যালঘু লোকসকলৰ আত্মসন্মানত যেতিয়া বাৰম্বাৰ আঘাত কৰে তেতিয়া সকলোৰে দুখ লাগে। শেহতীয়াভাৱে এটা মই অনুষ্ঠান কৰিছিলোঁ আৰু সেই অনুষ্ঠানটোত CPIMৰ ৰাজ্যিক সম্পাদক আছিল, তেখেতে ইতিমধ্যে সেই বিষয়টোক লৈ মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি ঘৃণা বিয়পোৱা ৰাজনীতি, সেই ৰাজনীতিক লৈ তেখেতসকল আইনৰ কাষ চাপিছিল, ন্যায়ালয়ৰ কাষ চাপিছিল। আৰু ন্যায়ালয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত ইতিমধ্যে কঠোৰ বাৰ্তা দিছে যে ঘৃণা বিয়পোৱা এই মন্তব্যবোৰৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ বক্তব্য দিয়াক লৈ কিছু ন্যায়ালয়ে কঠোৰ ভাষাৰে এই ক্ষেত্ৰত এক প্ৰকাৰ মন্তব্য কৰিছে, ন্যায়ালয়ে বক্তব্য ৰাখিছে। গতিকে তেনেকুৱা এটা প্ৰেক্ষাপটত মুখ্যমন্ত্ৰীগৰাকীৰ মুখত আপুনি 2021-ৰ পৰা বা 2021-ৰ আগৰ পৰা 2016 চনৰ পৰাই যেতিয়া বিজেপিত 2016ত প্ৰথম সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ল, 2021-ত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ল, গতিকে তেতিয়াৰ পৰা আপুনি যদি দেখে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত এই চৰ অঞ্চলৰ কথা, ধৰ্মীয় সংখ্যালঘু অঞ্চলৰ কথা, সেই অঞ্চলৰ ভোট আমাক নালাগে বুলি বাৰম্বাৰ কৈ থকা আমি দেখিবলৈ পাওঁ। আৰু সেই অঞ্চলসমূহৰ লোকসকলক লৈ এক প্ৰকাৰ এনেকুৱা এটা দৃষ্টি দিবলৈ চেষ্টা কৰে, যিটো দৃষ্টিৰ জৰিয়তে তেখেতসকলৰ আত্মসন্মানত, ধৰ্মীয় সংখ্যালঘু ৰাইজৰ আত্মসন্মানত বাৰম্বাৰ আঘাত হানে। এই বিষয়টোক লৈ আপুনি সজোৰে প্ৰতিবাদ কৰিব লাগিব। নিশ্চয়। আজি এই বিজেপি চৰকাৰ অহাৰ পৰা বিজেপি কেৱল ধৰ্মৰ ৰাজনীতি কৰি আছে, সাম্প্ৰদায়িক ৰাজনীতিৰে তেওঁলোকে দিনবিলাক পাৰ কৰিছে। যেতিয়াই আপোনাৰ নিৰ্বাচন আহে তেতিয়াই আপোনাৰ মিয়া শব্দটো আনে। এইটো এটা ভোটৰ ট্ৰাম্প কাৰ্ড হিচাপে তেওঁলোকে ব্যৱহাৰ কৰি আছে। 2026-ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ বাবে তেওঁলোকে কেৱল মিয়া 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 কৰি হিন্দু মুছলমান কৰি তেওঁলোকে গোটেই দিনবিলাক পাৰ কৰিলে। আৰু ৰাতিপুৱা উঠি মই ভাবোঁ আৰু যে ৰাতিপুৱা উঠি, টোপনিৰ পৰা উঠি তেওঁলোকে নাস্তা গ্ৰহণ কৰাৰ আগতে মিয়া শব্দটো কৈ লয়, মিয়াক অপমান কৰি লয়, অপমান কৰি পেলাই পিছতহে বিজেপিৰ নেতাকৰ্মীসকলে নাস্তা খায়। মই ভাবোঁ যে আজিৰ তাৰিখত আজিৰ অসমবাসী ৰাইজে এই ধৰ্মীয় ৰাজনীতি পৰিহাৰ কৰিব আৰু 2026-ত ইয়াৰ পৰিৱৰ্তন হ'ব। মই ভাবোঁ যে এই ধৰ্মীয় সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা ৰাইজে এইবাৰ বিদায় দিব। উচ্ছেদ হৈছে মানি লৈছোঁ, যদি কোনোবা অবৈধভাৱে বাস কৰিছে উচ্ছেদ হৈছে মানি ল'ব পৰা ধৰণৰ এটা কথা আছে, কিন্তু সেই উচ্ছেদ কৰা লোকসকলক যে পুনৰ সংস্থাপন দিব লাগে সেই বিষয়টো চৰকাৰে ভাবিব লাগে। চৰকাৰে ভাবিব লাগে। সেই বিষয়টো ভালদৰে উত্থাপন কৰিব লাগে জনপ্ৰতিনিধিয়ে, হয়, সেই বিষয়টো ভালদৰে উত্থাপন কৰিব লাগে বিৰোধী পক্ষই। সদনত অসম বিধানসভাৰ মজিয়াত আমি অখিল গগৈৰ বাহিৰে কোনো শক্তিশালী কণ্ঠ আজিলৈকে এনেদৰে দেখা নাই। গতিকে এই ধিঙৰ ৰাইজো এই ক্ষেত্ৰত ভুক্তভোগী। কি ক'ব? আমাৰ দলীয় যিটো নিৰ্বাচনী ইস্তেহাৰ ওলাইছে তাত আপুনি লক্ষ্য কৰিব, তাত আছে এই বস্তুটো যে ভূমিহীনক ভূমিৰ অধিকাৰ দিয়া, এইটো আমাৰ ইস্তেহাৰত এইবাৰ আমি উল্লেখ কৰিছোঁ। আৰু আপুনি জানে যে অখিল গগৈ ডাঙৰীয়া এই ভূমিৰ পট্টাৰ বাবেই আজি কৃষক মুক্তিৰ জন্ম হৈছিলে, কৃষক মুক্তিৰ আন্দোলন কৰিছিলে, বহুবাৰ তেওঁ জেলত গৈছিলে। এই ভূমিৰ পট্টাৰ বাবে আন্দোলন কৰি তেওঁ বহুবাৰ জেলতো যাবলগীয়া হৈছিলে। গতিকে আমাৰ নিৰ্বাচনী ইস্তেহাৰত এইটো স্পষ্টভাৱে আছে যে ভূমিহীন লোকক, স্বদেশী লোকক আমি ভূমিৰ পট্টা প্ৰদানৰ ক্ষেত্ৰত আমি অগ্ৰাধিকাৰ। 2005 চনৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আৰম্ভ কৰিছিল সেই ভূমিহীনৰ বাবে ভূমিপট্টাৰ দাবী। দৈয়াং টেঙানীৰ পৰা সংগ্ৰাম আৰম্ভ হ'ল। তাৰ পৰৱৰ্তী সময়ত অখিল গগৈ আজিৰ তাৰিখত অসম বিধানসভাত, আৰু অসম বিধানসভাত অখিল গগৈ কিমান শক্তিশালী সেয়া আমি নতুনকৈ ক'ব নালাগে, এইটো অসমবাসীয়ে জানে। গতিকে ধিঙৰ উন্নয়নৰ বাবে মেহবুব মুখতাৰে ধিংখনক লৈ কেনেকুৱা ধৰণৰ সপোন দেখিছে? আমাৰ প্ৰথম কথা হ'ল আমাৰ যাতায়াত ব্যৱস্থা একদম দুৰৱস্থা। আজি 15 বছৰে দুৰৱস্থাত ভুগি আছোঁ। তাৰপিছত আপোনাৰ শিক্ষাৰ ক্ষেত্ৰতো কোনো আন্তঃগাঁথনি নাই, আমাৰ তেনেকৈ কোনো নতুনত্ব নাই। আমাৰ একো স্বাস্থ্যৰ ক্ষেত্ৰতো কোনো নতুনত্ব নাই। এই 2006 চনৰ আগত যিমানখিনি উন্নয়ন হৈছিলে তাতে স্থবিৰ হৈ আছে, নতুনকৈ একো হোৱা নাই। আৰু যিহেতু আমি কৃষি প্ৰধান অঞ্চল, আমাৰ কৃষকসকলৰ এটা মূল সমস্যা হ'ল কি, আমাৰ কৃষকে
ইমান কষ্ট কৰি চৰ অঞ্চলত শাক পাচলি উৎপাদন কৰে কিন্তু পানীৰ দামত আনি বিক্ৰী কৰিব লাগে বজাৰত উপযুক্ত মূল্য নাপায় উপযুক্ত বজাৰ নাই আমাৰ মূল্য নাপায় এই পাচলিখিনি সংৰক্ষণৰ বাবে আমাৰ কোনো শীতল ভঁৰাল নাই যিটোক আমি কোল্ড ষ্টৰেজ বুলি কওঁ আজি আমাৰ ঢিং সমষ্টিত যদি 3টা কোল্ড ষ্টৰেজ হোৱাহেঁতেন আমাৰ মধ্য অসমৰ আটাইতকৈ ডাঙৰ বজাৰখন হ'ল আপোনাৰ ডুমডুমীয়া বালিসত্ৰ বজাৰ মধ্য অসমৰ আটাইতকৈ ডাঙৰ বজাৰ তাতে এটা কোল্ড ষ্টৰেজ হ'ব লাগে ঢিং বজাৰত এটা কোল্ড ষ্টৰেজ হ'ব লাগে আৰু আমাৰ মৈৰাবাৰী অঞ্চলত এটা কোল্ড ষ্টৰেজ হ'ব লাগে যে এই 3টা বস্তু যদি 3টা কোল্ড ষ্টৰেজ যদি আমাৰ এই অঞ্চলত স্থাপন কৰিব পৰা যায় মই ভাবোঁ যে কৃষকক আৰু একো নালাগে এইখিনিতে কৃষক সন্তুষ্ট জলসিঞ্চনৰ ব্যৱস্থা জলসিঞ্চনৰ পথাৰত পানী নাই পথাৰৰ ক্ষেত্ৰত পানী নাই একদম চবেই নিজৰ ধন খৰচ কৰি তেল খৰচ কৰি ডিজেল খৰচ কৰি পানী দিবলগীয়া হয় চৰ অঞ্চলত গ'লে দেখা পাব চৰ অঞ্চলত চবেই নিজৰ গাঁঠিৰ ধনেৰে মানুহৰ পৰা সুদত পইচা লৈ পেলাই তেল ভৰাই ডিজেল কিনি লৈ যায় ডিজেল কিনি নি পেলাই শাক পাচলি কৰি আছে তাত উৎপাদন কৰি আনে চৰৰ পৰা যাতায়াত ব্যৱস্থাও বহুত বেয়া আপোনাৰ চৰত উৎপাদন কৰি ৰাতি আপোনাৰ শাক পাচলিখিনি উঠাই গোটেই ৰাতিটো উঠাই শেষ ৰাতি তেওঁলোকে ট্ৰেক্টৰ দি আপোনাৰ নদীৰ পাৰলৈকে আনি আকৌ এইখিনি মূৰত বোজা লৈ এই কুইণ্টেলে বোজা লৈ আকৌ নাৱত উঠায় নাও দি আকৌ নদী পাৰ হৈ আকৌ তেওঁলোকে ট্ৰেক্টৰত উঠাব লাগে আনি পেলাই তাৰপিছতহে আহি বজাৰ পায় আপুনি সৰুৰে পৰা সেই ছবিখন দেখি আহিছে মই দেখিছোঁ মই চৰ অঞ্চলত মই গৈ থাকোঁ চৰ অঞ্চলত শিক্ষাৰ ব্যৱস্থা একেবাৰে নাই অকল LP স্কুলটো আছে LP স্কুল পাছ কৰাৰ পিছত আৰু তেওঁলোকে শিক্ষাত প্ৰবঞ্চিত হৈ যায় আৰু তাৰ পৰা আহিব হ'লে 15 কিলোমিটাৰ আহিব লাগিব 15 কিলোমিটাৰ এগৰাকী ছাত্ৰী অহা সম্ভৱ নহয় এজন ছাত্ৰ অহা সম্ভৱ নহয় 15 কিলোমিটাৰ গতিকে তেওঁলোক LP স্কুললৈকে পঢ়িয়েই শিক্ষা সমাপ্ত হৈ যায় AIDF নকৰিলে কংগ্ৰেছে ধৰ্মীয় সংখ্যালঘুৰ ৰাইজক লৈ ৰাজনীতিহে কৰিব জানে ৰাইজৰ অভিযোগবোৰ ঢিঙৰ ৰাইজৰ আমি মতামত ল'বলৈ চেষ্টা কৰিছিলোঁ বিভিন্নজনৰ আৰু আপুনি যিহেতু বহু প্ৰতিশ্ৰুতি দিছে আপুনি যিখিনি কাম কৰিম বুলি সংকল্প লৈছে সঁচাকৈ কৃষকসকলৰ যদি আপুনি সেইখিনি সহায় বা সুবিধা কৰি দিব পাৰে তেনেহ'লে নিশ্চিতভাৱে কৃষক ৰাইজে আপোনাক আদৰি ল'ব গতিকে এই মুহূৰ্তটোত এই অনুষ্ঠানৰ জৰিয়তে আপোনাৰ মৰমৰ ঢিঙৰ ৰাইজক কি ক'ব বিচাৰিব মই আমাৰ সন্মানীয় ঢিং সমষ্টিৰ ভোটাৰসকলক এটাই আহ্বান জনাওঁ এটাই কৰজোৰে অনুৰোধ কৰোঁ যে ঢিং সমষ্টিৰ পৰা ধৰ্মীয় ৰাজনীতিৰ মেৰুকৰণক বিদায় দিব লাগে আৰু আমাৰ ৰাইজৰ দলক আঁকোৱালি ল'ব লাগে আমাক মাত্ৰ এবাৰৰ বাবে এটা সুযোগ দিয়ক আমি কেতিয়াও ঢিং সমষ্টিৰ ৰাইজৰ বিশ্বাস ভংগ নকৰোঁ ঢিং সমষ্টিৰ এবাৰ এটা সুযোগ পালে প্ৰতিজন ঢিং সমষ্টিৰ ভোটাৰৰ অন্তৰত আমি ঠাই ল'ম এইটোৱে মোৰ আপুনি এইখিনি সময় দিছে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ অনুষ্ঠানৰ জৰিয়তে আমি এইটো আশা কৰিব পাৰোঁ যে মেহবুব মুক্তাৰে যিখিনি কথা কৈছে সেইখিনি নিৰ্বাচনত জিকিলে কৰি দেখুৱাব আৰু ৰাইজৰ কাষত সদায় থাকিব সদায় ৰাইজৰ কাষত থাকিম ঢিং সমষ্টিৰ সৰ্বাংগীন উন্নয়নেই আমাৰ মোৰ নিজৰ ব্যক্তিগত ঢিং সমষ্টিৰ সৰ্বাংগীন উন্নয়নে মোৰ লক্ষ্য ধন্যবাদ জ্ঞাপন কৰিছোঁ